পুনৰবাৰ স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আজি মই দেখুৱাম বিহুৰ যা যোগাৰ। বিহু আহি পাই গ'ল, তাৰ কাৰণে এতিয়া বিহুৰ আমি কেনেদৰে যা যোগাৰ কৰিছোঁ সেয়াই আজি দেখুৱাই আছোঁ মই আপোনালোকক। চাই থাকক ভিডিঅ'টি লাষ্টলৈকে। এয়া মা আৰু ওচৰৰে জেঠাই এজনীয়ে পিঠাগুড়ি খুন্দিবলৈ আৰম্ভ কৰিলে। মায়ে চলিছে আৰু জেঠাই ঢেঁকী দিছে। লগতে তিলখিনিও ধুই অলপ ৰদাই দিলোঁ, বাকলি গুচাই ধুনীয়াকৈ। তাৰ পাছত তুলিখনো ৰদাই দিছিলোঁ। অলপ তুলিখন কোবাই পেলাই এতিয়া সোমোৱাই দিম ভিতৰলৈ। এতিয়া চোতালখন সাৰি লওঁ। চোতালখন বাৰু সদায় গধূলি ৰাতিপুৱা সাৰিব লাগে, তথাপি বিহু বুলি আৰু এতিয়া অলপ ধুনীয়াকৈ চফাকৈ থ'বই লাগিব। চোতালখন দেখিছে ইমান ডাঙৰ, সাৰিবলৈ বহুত টাইম লাগে। তাৰ পাছত চোতালখন সাৰি এতিয়া হৈ গ'ল। এতিয়া মই তুলিখন ভিতৰলৈ আনি এতিয়া বিচনা চাদৰখন পাৰি লওঁ ধুনীয়াকৈ। বিহু বতৰ ৰুমবোৰ ধুনীয়া হৈ থাকিলেহে ভাল লাগিব। বিচনা চাদৰখন পৰাৰ পাছত বিচনাখন ফিটফাট হৈ থাকিলেহে ভাল লাগে, তাৰ কাৰণে মই ফিটফাটকৈ পাৰি থৈছোঁ। বিচনাখন পাৰি হৈ গ'ল। এতিয়া ৰুমটো অলপ চিজিল কৰি লওঁ। আঁঠুৱাখনো ধুই দিছিলোঁ, এতিয়া আনি জাপি কৰি থৈ দিওঁ। তাৰ পাছত এয়া মা আৰু দাদাৰ বিচনা। গোটেইকেইখন বিচনা পাৰি ফিটফাটকৈ থৈ দিছোঁ। এতিয়া আহি গ'লোঁ চাহ বনাবলৈ। চাহ বনাই মাহঁতক মাৰ পৰা শিকিছোঁ ক'বলৈ। খাই লওক স্পেচিয়েল চাহ। চাহ খোৱা হোৱাৰ পাছত এয়া হৈ গ'ল পিঠাগুড়িৰে দি ৰাতি। এতিয়া পিঠা বনাবই লাগিব। তাৰপিছত এতিয়া হ'ল ৰাতি। এতিয়া তিল আৰু গুৰ সানি লৈছোঁ। এতিয়া ৰাতি 10টা বজাত মই পিঠা বনাব আৰম্ভ কৰিছোঁ। মায়ে মাজে মাজে মাতি আছে ভাত খাবলৈ। মই কৈছোঁ পিঠা বনাইহে ভাত খাম। পিঠা বনাওঁতে বনাওঁতে ৰাতি 12টা বাজিলে। আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আৰু মই বিহুৰ বহুত দৃশ্যবোৰ দেখুৱাম, আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'বোৰ। আৰু ভাল লাগিলে যদি লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে সামৰিছোঁ। টাটা বাই বাই। আমাৰ তিল পিঠাৰে দি আৰু বহুত পিঠা বনাম, আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব।